নমস্কাৰ অসমত চাৰিওফালে দেখি আছো লাভ জিহাদ নিউজত একদম লাভ জিহাদ এজন লৰাই বোলে নিজৰ আইডেন্টিটি লুকাই পালে এগৰাকী হিন্দু যুৱতীৰ লগত তেওঁৰ ৰিলেশনশ্বিপত আহিছিলে এইটো কথা কিমান দূৰ সঁচা কিমান দূৰ মিছা মই নাজানো কিন্তু মই তেওঁলোকৰ কিছুমান ভিডিঅ' দেখা পাইছো আগৰ দুজনৰ একেলগে থকা ভিডিঅ' দেখা পাইছো কিন্তু ভিডিঅ'বোৰ চাই পালেতো মই কিবা বেলেগহে দেখা পাওঁ মই লাভ জিহাদ বস্তুটো তাতে কিন্তু মই দেখা নাপাওঁ মোৰ লাগা নাই যে এইটো লাভ জিহাদ বুলি আপোনালোকে কি ভাবে আপোনালোকৰ মতেও এইটো লাভ জিহাদ নেকি আপোনালোকে কমেন্ট কৰি মোক প্ৰথমতে জনাওকচোন সেইটো মোৰ নিজৰ কথা মোৰ লাগা নাই মই তেওঁলোকৰ যেতিয়া আগৰ ভিডিঅ'বোৰ দেখা পাইছো সেই ভিডিঅ'বোৰ চাই কিন্তু মোৰ লাগা নাই যে লৰাজনে ছোৱালীজনীক মিছা কথা কৈ পালে ৰিলেশনশ্বিপত আহিছে সেইটো মোৰ লাগা নাই ইয়াতে কোনবাই মোক বেয়া পায় ভাল পায় সেই তাতে মোৰ একো আহে নাযায় কিন্তু যোনটো ৰাইট হেতু মই কমে আমি হিন্দু মুসলিম ভাই ভনী আমি সদায় একেলগে মিলি জুলি থাকিব লাগে যদি কোনোবাই লৰাই হসাকৈ নিজৰ আইডেন্টিটি লুকাই পালে ধৰকচোন মুসলিম লৰা এজনে যদি হিন্দু ছোৱালী এজনীৰ লগত ৰিলেশনশ্বিপত আহে বা মুসলিম লৰা এজনে নিজৰ আইডেন্টিটি লুকাই পালে হিন্দু ছোৱালী এজনীৰ লগত বিয়া পাতি লয় হেতু কিন্তু মই কেতিয়াও সাপোৰ্ট নকৰো যদি কোনোবা লৰাই যদি এনেকুৱা কাম হসাকৈ কৰে তেন্তে সেই লৰাজনৰ ওপৰত এফআইআৰ হ'ব লাগে আৰু সেই লৰাজনে একৰ্ডিং টু ল শাস্তি পাব লাগে কিন্তু মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো আমাৰ মুসলিম লৰাখিনিক যে তোমালোকে যদি কাৰোবাক ভাল পোৱা ঠিক আছে ভাল পাবলৈ তোমালোকক কোনো নৰখায় কিন্তু পাৰিলে নিজৰ ধৰ্মৰ ছোৱালীয়ে চাবা বেলেগৰ ধৰ্মৰ ছোৱালী চালে কি হয় জানানে যদি তোমালোকৰ কপালটো বেয়া যদি কপালটো ভাল ঠিক আছে বাৰু সব একদম ভালে হৈ গ'ল হেতু বাৰু বেলেগ কথা কিন্তু যদি তোমালোকৰ কপালটো বেয়া তেন্তে এনেকুৱা লাভ জেহাদ টপিকবোৰ আহে আৰু সবৰে অকল তোমালোকৰ ঘৰৰ মানুহৰ অশান্তি নহয়তো যদি তোমালোকে বেলেগ ধৰ্মৰ এজনী ছোৱালী বিয়া পাতিব যোৱা বা বেলেগ ধৰ্মৰ ছোৱালী এজনীৰ লগত যদি ৰিলেশনশ্বিপত আহা তেন্তে অকল তোমালোকৰ ঘৰৰ মানুহৰ অশান্তি নহয়তো গোটেই মুসলিম জাতিটোৰ অশান্তি হয় কাৰণ কিছুমান মানুহে গোটেই মুসলিম জাতিটোক গালি পাৰে কিছুমান মানুহে কৈ আছে হে লৰাজনে লাভ জেহাদ কৰিছে তাক পিটিব লাগে তাক মাৰিব লাগে মই কমেন্টত দেখা পাইছো কিন্তু মই ভাবো হি একো পিটন খোৱা কাম কৰা নাই কাৰণ মই ভাবো হেতু মোৰ লাগিছে তেওঁলোকৰ আগৰ যিমানবোৰ ভিডিঅ'জ ফটোজ চাই পালে মোৰ লাগিছে হি লাভ জেহাদ কৰা নাই কিন্তু হি এটা ভুল কৰিছে তাৰ ভুলটো হল হি হে ছোৱালীজনীৰ ফটোজ কিবা ভিডিঅ'জ তেওঁৰ পাৰমিশন নোহোৱাকৈ হি সোশ্যাল মিডিয়াত আপলোড কৰিব নালাগিছিলে হেতু হি বিৰাটে ডাঙৰ ভুল কৰিছে কিন্তু লাভ মোৰ লাগা নাই যে হি লাভ জেহাদ কৰিছে কাৰণ আৰে ভাই তোমালোকে চাবা না ভিডিঅ'জ তেওঁলোকৰ আগৰ ভিডিঅ'জবোৰ চাবা না ভিডিঅ'জবোৰ চালেই গম পোৱা যায় আমি কিছুমান মানুহে আমি জানো কিন্তু কথাটো যে এইটো লাভ জেহাদ নহয় আমি জানিও আমি হেতু একচেপ্ট কৰিব বিচাৰা নাই কাৰণ ভাই কন্ট্ৰভাৰ্সি কৰিব লাগিব অসমত আমি হাল্লা গুল্লা কৰিব লাগিব মুসলিম হিন্দু আমি ভাই ভনী আমি শান্তিকে কিয় থাকিব দিব আমাক শান্তিকে সেইকাৰণে কিছুমান মানুহৰটো হেতুৱে কাম যে মুসলিম হিন্দুৰ কেনেকে কাজিয়া লগাও মুসলিম হিন্দুৰ কেনেকে অশান্তি কৰো সেইকাৰণে মই এই ভিডিঅ'টো বনোৱা এটাই কাৰণ যে মোৰ লাগা নাই হেতু লাভ জিহাদ সেইকাৰণে এইটো টপিক লৈ পেলাই মই নাভাবো যে এইটো টপিক লৈ পেলাই আমি ইমান একো কিবা ডাঙৰ ইস্যু কৰিব লাগে এইটো টপিক লৈ পেলাই আমি কিবা হাল্লা গুল্লা কৰিব লাগে সেইকাৰণে এইবোৰ হৈছে ক'বাত কিবা উল্টা পুল্টা হৈছে এতিয়া সেইবিলাক ডিসাইড কৰিব কোৰ্টে হি লাভ জিহাদ কৰিছে নাই হি হসাকে নিজৰ আইডেন্টিটি লুকাইছে নাই হেতু ডিসাইড কৰিব কোৰ্টে সেইকাৰণে আমি এইবোৰ বস্তু আমি কোৰ্টৰ আগত এৰি দিব লাগে আৰু আমি আমাৰ হিন্দু মুসলিম ভাই ভনী মাজত আমি একো কাজিয়া কৰিব নালাগে এইখিনি জনাব আছিল আৰু দীঘল নকৰো ভিডিঅ'টো জয় অসম